বন্ধুসকল মোৰ ভাগিন হয় ঈশ্বৰে তেখেতক অকণমান শাৰীৰিকভাৱে অক্ষম কৰি পেলাই সৃষ্টি কৰিলে তো আমি চেষ্টা কৰিছোঁ যাতে ডিজিটেল মাৰ্কেটিঙত মোৰ ভাগিনক মই আগবঢ়াই দি পেলাই যাতে এওঁৰ জীৱনটো যাতে গঢ়ি দিব পাৰোঁ যিহেতু শাৰীৰিক অক্ষম আৰু চাওক প্ৰত্যেক ল'ৰা ছোৱালী ঈশ্বৰৰ দান আৰু ঈশ্বৰৰ ওপৰত নিৰ্ভৰশীল আৰু ঈশ্বৰে এনেকৈ সৃষ্টি কৰিছে সেইবুলি আমি এতিয়া ইয়াৰ জীৱনটো একমাত্ৰ আমি চেষ্টা কৰি পেলাই ইয়াৰ জীৱনটো কিবা এটা আৰ্নিং চ'ৰ্চ উলিয়াই দিবলৈ বিচাৰিছোঁ যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি পেলাই এই ল'ৰাটোৰ জীৱনটো যাতে গঢ়িব পাৰে অনলাইন ডিজিটেল মাৰ্কেটিঙত আপোনালোকে অলপ সহায় সহযোগ কৰক কোৱা নামটো কোৱা অকণমান গান গাই দিব মোৰ ভাগিনে কোৱা কোৱা একো নহয় কোৱা ভয় নকৰিবা কোৱা কোৱা যিটো জানে এইটো কোৱা Gulapi sari lal disuti foto wada parik wada par lakar bali tu talagali na gulapi pagal kai de tu de bod disutal gulapi sari lal disuti foto wada parik wada par ধুনীয়া আৰু সকলোৱে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মানে কি ইয়াৰ জীৱনটো যাতে গঢ়িব পাৰে আৰু অনলাইন মাৰ্কেটিঙত কিবা এটা যাতে আৰ্নিং মানে আহে তেখেতৰ আৰু মই যিমান চেষ্টা কৰোঁ মানে মই সদায় গৰীব দুখীয়া ল'ৰা ছোৱালী গৰীব মিস্কিনক মানে সহায় কৰিব বিচাৰোঁ যিহেতু আমাৰো মানে আৰ্থিক অৱস্থা ভাল নহয় আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক এটা শ্বেয়াৰে যাতে আমাৰ এই মোৰ ভাগিনৰ যাতে জীৱনটো যাতে অকণমান সলনি কৰিব পাৰোঁ তাৰে কামনা কৰি আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ বেষ্ট অফ লাক